নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেল মাইটি লাৰ্ণাৰ্ছলৈ। আমাৰ এই চেনেলটোৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা তথা বিভিন্ন বাছনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ উদ্দেশ্যে প্ৰতিটো বিষয়ৰ অতি সহজভাৱে আলোচনা কৰা হৈছে। আশা কৰোঁ আপোনালোক এই চেনেলটোৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব। আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টি। আজিৰ ভিডিঅ'টিত গণিত নহয়, ভাষা বিষয়ৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰিম। সেই বিষয়টো হৈছে কি ভাষা শিকনৰ উদ্দেশ্য। ভাষা শিকনৰ উদ্দেশ্য সম্পৰ্কে আমি আলোচনা কৰিম। তেন্তে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই আৰু বিষয়টো শিকিবলৈ যত্ন কৰে। আজি আমাৰ বিষয় ভাষা শিকনৰ উদ্দেশ্য। এই বিষয়টো ভাষা শিকনৰ উদ্দেশ্য বিভিন্ন ধৰণৰ শিক্ষক বাছনি পৰীক্ষা আৰু DLED বাছনি পৰীক্ষাৰ বাবে অতি জৰুৰী। সেয়েহে সকলো ইচ্ছুক প্ৰাৰ্থীয়ে আমাৰ এই ভিডিঅ'টো যাতে মন দি শুনে আৰু মন দি চায়। ভাষাৰ শিকনৰ উদ্দেশ্য বা ভাষা শিকনৰ উদ্দেশ্য সম্পৰ্কে জানিবলৈ যোৱাৰ আগতে আমি জানিব লাগিব যে ভাষা কাক বোলে। ভাষা কাক বোলে আমি প্ৰথমে চাই লওঁ আহক। মানুহে এজনৰ মনৰ ভাৱ আন এজনৰ আগত প্ৰকাশ কৰিবলৈ হ'লে যি শব্দ বা বাক্যাংশ উচ্চাৰণ কৰে তাকেই ভাষা বোলে। অৰ্থাৎ এজন মানুহে নিজৰ মনৰ ভাৱ আন এজন মানুহৰ আগত প্ৰকাশ কৰিবলৈ যি অৰ্থপূৰ্ণ ধ্বনি বা শব্দ বা বাক্যাংশ উচ্চাৰণ কৰে তাকেই কি বুলি কোৱা হয়? ভাষা বুলি কোৱা হয়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ভাষা সম্পৰ্কে এটা উক্তি দিছিল। উক্তিটো হ'ল, মানুহে মনৰ চিন্তা বা তাক প্ৰকাশৰ সংকেত স্বৰূপে নানা প্ৰকাৰে লগলোৱা আৰু সজোৱা যিবিলাক নানা সুৰীয়া শব্দ বা মাত ব্যৱহাৰ কৰে সেইবিলাককে ভাষা বোলা হয়। ভাষা শিকনৰ উদ্দেশ্য বিষয়টোৰ লগত সংগতি ৰাখি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কোৱা এই উক্তিটো এই কাৰণেই ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে, কাৰণ যিকোনো ধৰণৰ বাছনি পৰীক্ষাবিলাকত এনেধৰণৰ কিছুমান উক্তি দি দিয়া হয় আৰু তাৰ ওপৰত প্ৰশ্ন সোধা হয় যে এই উক্তিটো কোনে কৈছিল। আপোনালোকে এই উক্তিটো চাব আৰু মনত ৰাখিব যে মানুহে মনৰ চিন্তা বা তাক প্ৰকাশৰ সংকেত স্বৰূপে নানা প্ৰকাৰে লগলোৱা আৰু সজোৱা যিবিলাক নানা সুৰীয়া শব্দ বা মাত ব্যৱহাৰ কৰে সেইবিলাককে ভাষা বোলা হয়। এই উক্তিটো কোনে কৈছিল? সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। এতিয়া চাওক, ভাষা শিকনৰ উদ্দেশ্য জানিবলৈ যোৱাৰ আগত আৰু এটা কথা আপোনালোকে জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয় বুলি মই ভাবোঁ। এই কথাকেইটা মন কৰক। ভাষাৰ আধাৰ হৈছে ভাৱ। কি কৈছে? ভাষাৰ আধাৰ হৈছে ভাৱ। অৰ্থাৎ মানুহৰ ভাৱ যিটো আমি মনতে ভাবোঁ সেই ভাৱৰ উপস্থাপন কৰিব পৰা মাধ্যমটোৱেই হৈছে ভাষা। আৰু আমাৰ এই মনৰ ভাৱ প্ৰকাশ কৰিব পৰা অন্য কোনো ধৰণৰ বেলেগ পদ্ধতি নাই। ভাৱ নহ'লে ভাষা নোলায় আৰু ভাষাৰ অবিহনে ভাৱ প্ৰকাশ নহয়। এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে মনত ৰাখিব যে ভাৱ নহ'লে ভাষা নোলায়। অৰ্থাৎ যদি মানুহৰ মনৰ ভাৱেই নাথাকে তেতিয়া কোনো ধৰণৰ ভাষা ওলাব নোৱাৰে আৰু ভাষাৰ সৃষ্টিয়ে হ'ব নোৱাৰে। যদি মানুহৰ মনৰ ভাৱ যদি নাথাকে তেতিয়া ভাষা সৃষ্টি হ'ব নোৱাৰে। আৰু ঠিক তেনেদৰে ভাষাৰ অবিহনে কেতিয়াও মনৰ ভাৱ আমি প্ৰকাশ কৰিব নোৱাৰোঁ। যদি আমি মনতে কিবা এটা কথা ভাবোঁ সেই ভবা কথাটো আমি ভাষাৰ জৰিয়তেহে প্ৰকাশ কৰিব পাৰোঁ। ভাষাৰ অবিহনে আমি অন্য একো মাধ্যমেৰে ভাষাৰ বা মনৰ ভাৱৰ বৰ্হিপ্ৰকাশ ঘটাব নোৱাৰোঁ। এতিয়া আপোনালোকে চিন্তা কৰক যে আমি ভাষা কি জানিলোঁ, আমি মনৰ ভাৱ প্ৰকাশ কৰা মাধ্যমটোকে আমি ভাষা বুলি ক'লোঁ। এতিয়া প্ৰধান আমাৰ প্ৰশ্নটো হ'ব পাৰে, আমাৰ সন্মুখত
ভাহি থকা প্ৰশ্নটো হ'ল কি ভাষা শিকনৰ উদ্দেশ্য কি হ'ব পাৰে। অৰ্থাৎ ভাষানো আমি কিয় শিকিব লাগে, ভাষা শিকাৰ উদ্দেশ্যনো কি, সেই সম্পৰ্কে আমি জানো আহক। চাওক, ভাষা শিকনৰ প্ৰথমটো উদ্দেশ্য সেইটো হ'ল ভাৱ প্ৰকাশৰ মাধ্যম। ভাষা হ'ল ভাৱ প্ৰকাশৰ মাধ্যম। অৰ্থাৎ ভাষাৰ যোগেদি আমাৰ মনৰ ভাৱ আন এজন ব্যক্তিৰ আগত বহিঃপ্ৰকাশ ঘটোৱা হয় বা উপস্থাপন কৰা হয়। ভাষাৰ অবিহনে আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰি। গতিকে ভাষা হ'ল ভাৱ প্ৰকাশৰ মাধ্যম। সেয়েহে আমি ভাষা শিকিব লাগে। ভাষা শিকনৰ দ্বিতীয়টো উদ্দেশ্য হৈছে আত্মপ্ৰকাশৰ সুবিধা। অৰ্থাৎ ভাষা আমি এইকাৰণেই শিকোঁ, কাৰণ ভাষাৰ যোগেদি আমি আত্মপ্ৰকাশ কৰিব পাৰোঁ বা আত্মপ্ৰকাশ ঘটাব পাৰোঁ। কেনেদৰে? চাওক, আজি যদি আমি ভাষা নিশিকিলোহেঁতেন, আজি যদি আমাৰ ভাষা নাথাকিলেহেঁতেন, তেতিয়া আমি নিজকে আনৰ আগত চিনাকি দিব নোৱাৰিলোহেঁতেন। আমাৰ নিজৰ মনৰ ভাৱ, নিজৰ চিন্তা, নিজৰ আশা ইত্যাদি আন এজনৰ আগত আমি উপস্থাপন কৰিব নোৱাৰিলোহেঁতেন। গতিকে ভাষা শিকনৰ এটা প্ৰধান উদ্দেশ্য হৈছে আত্মপ্ৰকাশৰ সুবিধা। ভাষা শিকনৰ ৩ নম্বৰ উদ্দেশ্য হৈছে সৃজনী শক্তিৰ বিকাশ। সৃজনী শক্তি মানে কি? সৃজনী শক্তি মানে হ'ল সদায় নতুন নতুন কিবা সৃষ্টি হৈ থকা। এতিয়া ভাষাৰ জৰিয়তে ভাষা শিকিনো আমি নতুন নতুন সদায় কি সৃষ্টি কৰিব পাৰোঁ? এইটো মন কৰক। প্ৰশ্ন হ'ব পাৰে বহুতৰ মনত। এতিয়া কথা হ'ল কি, ভাষাৰ জৰিয়তে আমি নৈমিত্তিকভাৱে কিছুমান আমি কি কৰিব পাৰোঁ? নতুন নতুন সৃষ্টি কৰিব পাৰোঁ। কি সৃষ্টি কৰিব পাৰোঁ? সাহিত্যৰ সৃষ্টি কৰিব পাৰোঁ, ৰচনা সৃষ্টি কৰিব পাৰোঁ, আমি গল্প লিখিব পাৰোঁ, প্ৰবন্ধ লিখিব পাৰোঁ, কবিতা লিখিব পাৰোঁ। এইদৰে আমি ভাষাৰ জৰিয়তেহে আমাৰ সৃজনী শক্তিৰ বিকাশ ঘটাব পাৰি। গতিকে ভাষা শিকনৰ ই এটা প্ৰধান উদ্দেশ্য। ভাষা শিকনৰ চতুৰ্থটো উদ্দেশ্য হৈছে সহজে আন বিষয়ৰ শিক্ষা লাভ। এইটো নিশ্চয় বুজি পাইছে। তথাপিও কওঁ, আন বিষয় মানে এই ধৰক বিজ্ঞান, গণিত, পৰিৱেশ অধ্যয়ন, সমাজ বিজ্ঞান, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, যিয়ে নহওক, আপোনালোকে সেই বিষয়বিলাক শিকিবৰ বাবে ভাষাৰ প্ৰয়োজন। যদি ভাষা নাথাকিলেহেঁতেন আপোনালোকে গণিত শিকিব নোৱাৰিলেহেঁতেন। যদি ভাষা নাথাকিলেহেঁতেন আপোনালোকে সমাজ অধ্যয়নৰ শিক্ষা লাভ কৰিব নোৱাৰিলেহেঁতেন। যদি ভাষা নাথাকিলেহেঁতেন আপোনালোকে বিজ্ঞানৰ শিক্ষা লাভ কৰিব নোৱাৰিলেহেঁতেন। যদি ভাষা নাথাকিলেহেঁতেন আপুনি অৰ্থনীতি বিজ্ঞানৰ ধাৰণা লাভ কৰিব নোৱাৰিলেহেঁতেন। গতিকে আন বিষয়ৰ শিক্ষা লাভ কৰিবৰ বাবে ভাষা অত্যন্ত প্ৰয়োজনীয়, আৰু ই হৈছে আমাৰ ভাষা শিকনৰ এটা প্ৰধান উদ্দেশ্য। ভাষা শিকনৰ পঞ্চমটো উদ্দেশ্য হ'ল শিক্ষা গ্ৰহণৰ মাধ্যম। অৰ্থাৎ আজি আমি যদি অধ্যয়ন কৰি আছোঁ, ধৰক আপোনালোকে DLED পৰীক্ষা দিব, এণ্ট্ৰেঞ্চ পৰীক্ষা দিব, এণ্ট্ৰেঞ্চত উত্তীৰ্ণ হ'লে আপোনালোকে যিটো DLED পাঠ্যক্ৰম গ্ৰহণ কৰিব, সেইটো গ্ৰহণ কৰিবৰ বাবে তাৰ মাধ্যম হ'ল ভাষা। কাৰণ ভাষাৰ জৰিয়তেহে আপোনালোকে DLEDৰ পাঠ্যক্ৰমৰ বিষয়বস্তু আয়ত্ত কৰিব পাৰিব। যদি ভাষা নাথাকিলেহেঁতেন আপোনালোকে সেই শিক্ষা গ্ৰহণৰ পৰা বিৰত থাকিব লগা হ'লহেঁতেন। আৰু ভাষা শিকনৰ 6 নম্বৰ উদ্দেশ্যটো হৈছে ব্যক্তিত্ব বিকাশত সহায়ক। এতিয়া আকৌ প্ৰশ্ন হ'ব পাৰে, ভাষাইনো মানুহৰ ব্যক্তিত্ব বিকাশত সহায় কৰিব পাৰেনে? হয়, পাৰে। কেনেদৰে পাৰে? যে ভাষা শিকনৰ জৰিয়তে আমি আমাৰ ব্যক্তিত্ব বিকাশ ঘটাব পাৰোঁ। কেনেদৰে? আমাৰ বিভিন্ন ধৰণৰ মনৰ ভাৱ, মনৰ চিন্তা, নিজৰ অনুভৱ আদি আনৰ আগত আমি প্ৰকাশ কৰিব পাৰোঁ কেৱল ভাষাৰ মাধ্যমেৰেহে। আজি যদি মোৰ অনুভৱ মই আনৰ আগত ব্যক্ত কৰিব নোৱাৰোঁ, আজি যদি মই নিজৰ মনৰ ভাৱ আনৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ, তেতিয়া মোৰ ব্যক্তিত্ব বিকাশ কেতিয়াও নহয়। আৰু সেয়েহে ভাষাৰ জৰিয়তে আমি নিজৰ মনৰ ভাৱ, নিজৰ মনৰ অনুভৱ আদি আনৰ আগত প্ৰকাশ কৰি নিজৰ কি কৰিব পাৰোঁ?
মনৰ ভাৱ বহিঃপ্ৰকাশ ঘটাই ব্যক্তিত্ব বিকাশৰ আমাৰ অৰিহণা যোগায় বা আমাৰ ব্যক্তিত্ব বিকাশ ঘটাব পাৰোঁ। ভাষা শিকনৰ ৭ নম্বৰ উদ্দেশ্য হৈছে ঐতিহ্যৰ ধাৰক। ঐতিহ্যৰ ধাৰক অৰ্থাৎ ঐতিহ্য মানে হ'ল আমাৰ পৌৰাণিক যিবিলাক ৰীতি নীতি আছে, যিবিলাক আমাৰ সংস্কৃতি আছে, সেই সকলোবিলাক হ'ল আমাৰ ঐতিহ্য। আৰু এতিয়া ভাষা শিকনৰ জৰিয়তে ঐতিহ্যৰ ধাৰক কি কথা? এইটো কথাটো হ'ল কি, ঐতিহ্যৰ ধাৰক অৰ্থাৎ ভাষা যদি আপোনালোকে শিকে বা ভাষাৰ জৰিয়তে আমাৰ ঐতিহ্য আমি ভৱিষ্যত প্ৰজন্মলৈ কঢ়িয়াই নিব পাৰোঁ। আমাৰ সংস্কৃতি ভাষাৰ জৰিয়তেহে জীয়াই থাকিব, আমাৰ ঐতিহ্য ভাষাৰ জৰিয়তেহে জীয়াই থাকিব। উদাহৰণস্বৰূপে আমাৰ অসমীয়া সংস্কৃতি, অসমীয়া ঐতিহ্য আমাৰ অসমীয়া ভাষাটোৰ বাবেহে জীয়াই আছে। যদি অসমীয়া ভাষাটো নাথাকিলেহেঁতেন তেতিয়া অন্য ভাষা বা অন্য কোনো মাধ্যমেৰে আমাৰ অসমীয়া ঐতিহ্য বা অসমীয়া সংস্কৃতি ইমান ভালদৰে জীয়াই নাথাকিলেহেঁতেন। ইয়াৰ উপৰি আৰু কেতবোৰ উদ্দেশ্য আছে ভাষা শিকনৰ, আপোনালোকে অধ্যয়ন কৰি ল'ব। ইমানেই আছিল আজি আমাৰ ভিডিঅ'টো। আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অত্যন্ত ধন্যবাদ। সদৌ শেষত পুনৰবাৰ ধন্যবাদ জনাই আজি ভিডিঅ'টি সামৰণি মাৰিছোঁ। আৰু পৰৱৰ্তী ভিডিঅ'সমূহ চাবৰ বাবে চেনেলটো শ্বেয়াৰ কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।